মোৰ হাতত কাগজ এটা আছে, এই কাগজত নম্বৰ লিখা আছে। যোনে এই নম্বৰটো ক'ব পাৰিব তাক এই পুৰস্কাৰ দিয়া হ'ব। কেইবাটাও চিপছৰ বিস্কুটৰ পেকেট আছে। তোমালোকৰ ক'ব লাগে এই কাগজত লিখা নম্বৰটো কিমান। এটা নম্বৰ লিখা আছে ইয়াতে, এই নম্বৰটো কিমান যদি ক'ব পাৰা তেনেহ'লে এই পেকেটটো পাই যাবা। কোৱাচোন কিমান হ'ব পাৰে, আইডিয়া কোৱা। নম্বৰ যিটো কয় 1 2 3 4 5 নম্বৰ যিটো হয় 4 হোৱা নাই। কোৱাচোন আকৌ তুমি 8 হোৱা নাই। মই অলপ সহজ কৰি দিছোঁ, অলপ সহজ কৰি দিম, ঠিক আছে। 1 পৰা 20ৰ ভিতৰত কোৱা কিমান। 1 পৰা 20ৰ ভিতৰত 1 से लेके 20 तक 15 হোৱা নাই। তুমি কোৱাচোন কিমান 10 হোৱা নাই। দুবাৰ চান্স দিলো হোৱা নাই, ঠিক আছে। মই এতিয়া তোমালোকক দেখাম হৈছে নে নাই। যিহেতু তোমালোকে ক'বা যে প্ৰমাণ পোৱা নাই, এতিয়া চোৱা হৈছে নেকি, হোৱা নাই। তোমাৰটো হৈছে হোৱা নাই। কিমান এইটো 11 কিন্তু হোৱা নাই। হয় না নাই। এই যে কাগজ দেখিছা, কাগজত এটা নম্বৰ লিখা আছে, নম্বৰটো কিমান যদি ক'ব পাৰা এই যিটো পলিথিন আছে, পলিথিনত থকা যিমানখিনি চিপছ বিস্কুট আছে চব ফ্ৰী দিয়া হ'ব। বা ইমান ঘূৰি ঘূৰি চাই আছে ইয়াত কি লিখা আছে, বহুত চালু হয়। যিয়ে হওক ক'ব লাগিব কিমান আছে, নম্বৰ লিখা আছে, ক'ব পাৰিলে এই পেকেট পাবা। কোৱাচোন কিমান আছে এই কাগজত নম্বৰটো, এই কাগজখনত কোৱা কোৱা কোৱা। ইমান ঘূৰি চালে নহ'ব, কোৱা কিমান আছে কোৱা। 10 নহয় কোৱা 14 হোৱা নাই। তুমি কোৱা 5 হোৱা নাই। মই অলপ সহজ কৰি দিছোঁ। এই কাগজটোত যি নম্বৰ লিখা আছে 1 পৰা 20ৰ ভিতৰত, 1 পৰা 20ৰ ভিতৰত নম্বৰ লিখা আছে। এতিয়া কোৱা ভালকে কোৱা। চান্স দিছোঁ, আকৌ চান্স কোৱা। এই পেকেট পাবা, এক পেকেট 19 হোৱা নাই। তুমি আকৌ কোৱা 12 হোৱা নাই। কোৱা 14 হোৱা নাই। আৰু কিনো কম, 1 পৰা 20ৰ ভিতৰত, 1 পৰা 20ৰ ভিতৰত কোৱা 19 হোৱা নাই। তুমি কোৱা কোৱাচোন কিমান হ'ব। 20ৰ ভিতৰত, 1 পৰা 20ৰ ভিতৰত। আৰু দুজন ল'ৰাক লগ পালোঁ, ইহঁতক সুধিম যে এই কাগজত কি লিখা আছে, নম্বৰ কিমান লিখা আছে। যদি ক'ব পাৰে এই পেকেটটো ফ্ৰী দিম। এই কাগজত নম্বৰ লিখা আছে, নম্বৰটো কিমান হয় তোমালোকে যদি ক'ব পাৰা তেনেহ'লে এই পেকেটটো ফ্ৰী পাবা। ক'ব লাগে কিমান আছে এই কাগজত লিখা, কলমে লিখা আছে নম্বৰটো। কোৱাচোন কিমান হ'ব পাৰে। 5 তুমি কোৱা হোৱা নাই। 10 হোৱা নাই। শুনা মই অলপ সহজ কৰি দিওঁ, তেনেহ'লে তোমালোকৰ সুবিধা হ'ব চাগে। ভিডিঅ' বহুত আগৰ পৰা শ্বুট কৰি আছোঁ, কেইবাজনকো সুধিছোঁ ক'ব পৰা নাই। অলপ সহজ কৰি দিওঁ, হয় নে নাই। লিখা আছে 10ৰ পৰা 20ৰ ভিতৰত, 10ৰ পৰা 20ৰ ভিতৰত মানে 10 to 20। কোৱাচোন কিমান হ'ব পাৰে। 12 হোৱা নাই, অলপ আশে পাশে আছে। তুমি কোৱাচোন 10ৰ পৰা 20ৰ ভিতৰত হয়। অলপ চিন্তা কৰি কোৱা, যদি ক'ব পাৰা পেকেট তোমাৰ হ'ব। কেইবাৰো চান্স দি পোৱা নাই। কোৱা 11 হ'ব যেন লাগিছে, হয়নে নাই। 11 হ'ব যেন লাগিছে নে নাই। চাওঁ এইফালে আহাচোন, কেমেৰা এইফালে আনাচোন, দেখাও কিমান হয় এইটো। এবাৰ দেখাচোন কিমান হয়। কিমান হয় 11 হয় বন্ধু বান্ধৱীসকল, এইটো হ'ল 11। তাৰ মানে বিজয়ী পাই গ'লো। বহুত সময়ৰ পিছত এজনক পালো যোনে সঠিক ক'ব পাৰিছে। কথা মতে মই এই পুৰস্কাৰটো তাক দিব লাগে। তুমি 11 কৈছা, 11 কৈছা নাই। হয় 11 হৈছে নাই, শুদ্ধ হৈছেতো। তেনেহ'লে পুৰস্কাৰ তাক দিব পাৰো, হয় নে নাই। তোলো এই পেকেটটো তোমাক দিয়া হৈছে, তুমি পুৰস্কাৰ পাইছা, জিকিছা। এইটো কি আছে চোৱাচোন, অলপ দেখাবাচোন। পেকেট চেকেট আছে, ভাল বস্তু না বেয়া বস্তু। ভাল বস্তু হয় না, ভাল বস্তু নেকি। পেকেট চিপছ এইবোৰ হয়। যোৱা ঘৰত গৈ খাব পাৰিবা, এইটো তোমাৰ কাৰণে হয়। কেনেকুৱা লাগিছে, ভাল লাগিছে। যোৱা ভিডিঅ' বনাইছো, ভিডিঅ'টো ইণ্টাৰনেট এৰি দিম, ঘৰত গৈ চাবা। তোমালোকে ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবা। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিছে। ধন্যবাদ।